মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 2.1ৰ প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ লৈছোঁ। এই প্ৰশ্নসমূহৰ উত্তৰ কৰাৰ আগতে আমি বহুপৰাশীৰ শূন্য কেনেধৰণে নিৰ্ণয় কৰা হয় গ্ৰাফ পেপাৰত, লেখ কাগজত, তাকে আমি আলোচনা কৰি লওঁ প্ৰথমতে। এতিয়া চাওঁচোন আহা। এতিয়া হৈছে আমি বহুপৰাশীৰ সম্বন্ধে মই ইতিমধ্যে দুটা ক্লাছ ইতিমধ্যে লোৱা হ'ল, আমি কণ্টিনিউ কৰি আছোঁ। এতিয়া আমি বহুপৰাশীৰ আমি এটা চানেকি শিকিছিলোঁ, এটা আদৰ্শ বহুপৰাশীৰ ax² + bx + c য'ত a is not equal to 0। এতিয়া এই বহুপৰাশীৰ ক্ষেত্ৰত আমাৰ সদায় যদি আমি লেখ কাগজত বহুপৰাশীৰ লেখ আঁকো, এই লেখৰ আকৃতি ইউ টাইপৰ এনেকুৱা হ'ব, হয় এনেকৈ ওপৰৰ ফালে মুখ কৰি থাকিব, নহয় তলৰ ফালে মুখ কৰি থাকিব। আৰু এই ইউ আকৃতিৰ যিটো বক্ৰৰেখা, এই বক্ৰৰেখাবিলাকক কি বুলি ক'ম আমি? অধিবৃত্ত বা পেৰাবোলা বুলি কোৱা হয়। আৰু এই ইউ আকৃতিটো ওপৰৰ ফালে মুখ কৰা আৰু তলফালে মুখ কৰা এইটো নিৰ্ভৰ কৰে কিহৰ ওপৰত? এৰ ওপৰত। এ যদি শূন্যতকৈ ডাঙৰ হয় তেন্তে এই এটো শূন্যতকৈ ডাঙৰ হয়, অৰ্থাৎ ধনাত্মক ৰাশি যদি হয় তেন্তে ই কি হ'ব? ইউ আকৃতি হ'ব, এনেকৈ হ'ব ওপৰৰ ফালে মুখ কৰা। আৰু যদি এই এটো যদি শূন্যতকৈ সৰু হয়, অৰ্থাৎ ঋণাত্মক হয়, মাইনাছেদি যদি ষ্টাৰ্ট হয়, তেন্তে ই সদায় কি হ'ব? তলফালে মুখ কৰা হ'ব। এতিয়া আহাচোন আমি কেনেধৰণে লেখ কাগজত শূন্য সংখ্যা নিৰ্ণয় কৰোঁ। এতিয়া চোৱা, লেখ কাগজৰ কথা ক'লে সদায় আমি জানিব লাগিব, আমি আগতে গ্ৰাফ আমি শিকিছিলোঁ, গ্ৰাফত সদায় আমাৰ কি কথা আহে? এডাল এক্স অক্ষ থাকে, অনুভূমিকভাৱে এডাল ৰেখা থাকে, তাক কোৱা হয় এক্স অক্ষ, আৰু এফালে উলম্বভাৱে যিডাল অক্ষৰেখা থাকে তাক কোৱা হয় ৱাই অক্ষ। সেইটো আমি সদায় গ্ৰাফ আঁকোতে সদায়তো আমি ব্যৱহাৰ কৰোঁৱেই এক্স অক্ষ আৰু ৱাই অক্ষ। এতিয়া ইয়াত আমাৰ কি হৈছে, এইটো হৈছে বহুপৰাশীৰ লেখটো আঁকি দিছে, এইবিলাক হৈছে লেখ, এই আমি আঁকিছোঁ, এইবিলাক বহুপৰাশীৰ লেখ আঁকি দিছে। এতিয়া আমি কেনেকৈ জানিম শূন্য কেইটা আছে? ইয়াত সেইকাৰণে কোৱা হৈছে যে বহুপৰ ৰাশিৰ লেখটোৱে, এই লেখটোৱে এক্স অক্ষত যিমানটা বিন্দুত কাটে, যেইটা বিন্দুত কাটিব সেই সংখ্যাই হ'ব শূন্য সংখ্যা। অৰ্থাৎ সেইকাৰণে আমি জানিব লাগিব এক্স অক্ষ কোনডাল। এইডাল হৈছে এক্স অক্ষ আৰু এইডাল হৈছে ৱাই অক্ষ। এতিয়া এই প্ৰথম প্ৰশ্নটো তোমালোকে চোৱাচোন, ইয়াত এইডাল আমাৰ বহুপৰাশীৰ লেখ এইডাল হয়, কিন্তু এই লেখডালে কোনো এক্স অক্ষক চোৱাই নাই, গতিকে ইয়াত শূন্য থাকিবনে? নিশ্চয়, তেনেহ'লে আমি ক'ব লাগিব ইয়াত শূন্য নাই। আমি লিখিব লাগিব শূন্য নাই। আমি নেক্সট প্ৰশ্ন 2 নম্বৰটোলৈ আহোঁ। তাত আমি চাইছোঁ এইডাল হৈছে বহুপৰাশীৰ লেখ, এইডাল এই লেখডালে তোমালোকে মন কৰাচোন, এক্স অক্ষ মানে হৈছে এইডাল, এক্স অক্ষত ক'ত কাটিছে? এইটো বিন্দুত কাটিছে। বিন্দু কেইটাত কাটিলে? এটা। গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব কিমান? 1। বুজি পালা নহয়? নেক্সট আমি 3 নম্বৰটোলৈ আহোঁ। 3 নম্বৰটো মই ইয়াত লিখি লৈছিলোঁ। 3 নম্বৰটো আকৌ মই গ্ৰাফটো এনেকৈ আঁকি ল'লোঁ। ইয়াত 3 নম্বৰটোত আমি চাম এক্স অক্ষত ক'ত কাটিছে। অকল তোমালোকে মন কৰিবা, ৱাই অক্ষ নাচাবা কিন্তু দেই, এক্স অক্ষ চাবা। এক্স অক্ষত ক'ত কাটিছে? এইটো এটা বিন্দু, হয়নে? এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু। কেইটা বিন্দুত কাটিলে? 3টা। গতিকে এই বহুপৰাশীটোৰ শূন্য হ'ব কেইটা? 3টা হ'ল। এতিয়া মই 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। এতিয়া এই 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, বহুপৰাশী এইডাল হৈছে লেখ, এইডাল লেখ বহুপৰাশী, এই এক্স অক্ষক কেইটা বিন্দুত কাটিছে? তোমালোকে ধৰিব পাৰিছা নহয়? এক্স অক্ষত কেইটাত কাটিছে? এইটো এটা বিন্দুত কাটিছে আৰু এইটো এটা বিন্দুত কাটিছে। গতিকে বিন্দু কেইটা হ'ল? 2টা। গতিকে এই ক্ষেত্ৰত শূন্য সংখ্যা কেইটা হ'ব? 2টা। নেক্সট মই 5 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 5 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, এইটো এটা আকৌ বহুপৰাশীৰ লেখ, এইডাল আঁকি দিছে, এইডাল আঁকি দিছে। এতিয়া ইয়াত আমি চাব লাগিব যে এক্স অক্ষক কেইটা বিন্দুত কাটিছে? এইটো এটা বিন্দুত কাটিছে, এইটো এটা বিন্দুত কাটিছে, এইটো এটা বিন্দুত কাটিছে, এইটো এটা বিন্দুত কাটিছে। কেইটা হ'ল? 1, 2, 3, 4টা। গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব 4টা। এতিয়া তোমালোকে নিশ্চয় গম পালা যে কেনেকৈ আমি লেখ কাগজত আমি বহুপৰাশীৰ লেখৰ পৰা শূন্য সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। তাৰ কাৰণে আমি সদায় চাব লাগিব কি অক্ষ? এক্স অক্ষ। এক্স অক্ষৰ কেইটা বিন্দুত কাটে। এতিয়া সদায় আমি আকৌ চিনি পাব লাগিব, কনফিউজন তোমালোকে নকৰিবা। এইডাল হৈছে এক্স অক্ষ, সদায় মন কৰিবা এডাল এক্স অক্ষ, ইয়াত এটা বিন্দুত কাটিছে। এইডালত এক্স অক্ষ, ইয়াত কেইটা বিন্দুত কাটিছে? 2টা।
এডাল এক চক্ষ, এডাল বিন্দুত কাটিছে 3টা, ইয়াত কাটিছে কেইটা 1 2 3 4টা, গতিকে ইয়াৰ শূন্য হ'ব 4টা। গতিকে তোমালোকে গম পালা নহয় কেনেধৰণে আমি লেখ কাগজত আমি লেখৰ সহায়ত আমি কেনেধৰণে শূন্য নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া এই প্ৰশ্নটো অতিকৈ দৰকাৰী, কাৰণ প্ৰায় আমাৰ দেখা যায় আমাৰ যিবোৰ পৰীক্ষাবিলাকত প্ৰায় ক্লাছ 10ৰ পৰীক্ষাত এনেকুৱা এটা গ্ৰাফ দিয়া থাকে, লেখ দিয়া থাকে, তাৰ পৰা প্ৰশ্নটো দিয়া হয় যে শূন্য সংখ্যা কেইটা নিৰ্ণয় কৰা গ্ৰাফৰ সহায়ত, এনেকৈ দিয়া থাকে। গতিকে মই ভাবিছোঁ যে তোমালোকে ভালকৈ বুজি পাইছা, আৰু তোমালোকক তাৰ বাকী যিটো এটা বাকী কুৱেশ্যন এটা বাকী থাকিলে সেইটো নিশ্চয় তোমালোকে নিজে কৰিবা বুলি মই আশা ৰাখিলোঁ।